নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি চিটেটত অহা অসমীয়া পেডাগজিৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ। আমাৰ পেডাগজি পাৰ্টটোত অসমীয়া পাৰ্টটোত দুটা পেৰেগ্ৰাফ আহে। সেই পেৰেগ্ৰাফটোৰ ভিতৰত আমাৰ কাৰক, প্ৰত্যয়, সমাস, বিভক্তি এইসমূহৰ প্ৰশ্নও আহে। আজি আমি জানিম প্ৰত্যয় আৰু সমাসৰ বিষয়ে। প্ৰত্যয়নো কাক বোলে? প্ৰত্যয় হৈছে প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টিৰ যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি হয়, তাকেই প্ৰত্যয় বুলি কোৱা হয়। যেনে ফুল যোগ অনি, ফুলনি, চোৰ যোগ অনি, চোৰণি, সেনেকুৱা ধৰণৰ। এতিয়া অসমীয়া ভাষাত প্ৰত্যয় কিন্তু চাৰিবিধ। যেনে কৃতপ্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয়, বিভক্তিবাচক প্ৰত্যয়। কৃতপ্ৰত্যয় কোনবোৰ? যিবোৰ ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয়ৰ চিন যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃতপ্ৰত্যয় বোলে। যেনে লিখ যোগ অক, লিখক, কৰ যোগ ওৱা, কৰোৱা। মানে কাম এটা কৰোৱা কথা যদি লিখা থাকে, লিখি থকাটো এটা কাম হয় নাই, লিখক বুলি কোৱাটো এটা ক্ৰিয়া হয়, কৰোৱাটো এটা ক্ৰিয়া হয়। সেই সেনেকুৱা ধৰণৰ ক্ৰিয়া কৰি থকা শব্দবিলাক যদি থাকে, সেইটোক আমি কি বুলি ক'ম? কৃতপ্ৰত্যয় বুলি ক'ম। ইয়াৰ পাছত আহিছোঁ তদ্ধিত প্ৰত্যয়লৈ। প্ৰতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্ৰত্যয়ৰ চিন যোগ হৈ নতুন নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্ৰত্যয় বোলে। যেনে দয়া যোগ আলু, দয়ালু, অসম যোগ ইয়া, অসমীয়া, গাঁও যোগ অলিয়া, গাঁৱলীয়া। ইয়াত কি হৈছে? নাম শব্দৰ পিছত দয়ালু, আমি কাৰোবাক কি ক'বা? অসমীয়া, আমি অসমীয়া হয় ন, এইটো নাম শব্দ হয়। গতিকে এনেকুৱাবিলাকক যদি নাম শব্দ থাকে, তাক আমি ক'ম তদ্ধিত প্ৰত্যয়। ইয়াৰ পাছত আহিছোঁ স্ত্ৰী প্ৰত্যয়লৈ। নাম শব্দৰ স্ত্ৰীলিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্ৰী প্ৰত্যয় বোলে। মানে স্ত্ৰীলিংগ বুজাব লাগিব, সেইখিনি আমাৰ হৈছে স্ত্ৰী প্ৰত্যয়। যেনে উকিল যোগ অনি, উকিলনি, ৰাণ যোগ অনি, ৰান্ধনি, বাঘ যোগ অনি, বাঘিনীও হ'ব ন। ইয়াৰ পাছত আহিছোঁ আমি বিভক্তিবাচক প্ৰত্যয়লৈ। নাম শব্দ বা ক্ৰিয়াবাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়। যেনে কৰ যোগ আ, কৰা। এই যে নাম শব্দ, ক্ৰিয়াবাচক শব্দ যিবোৰ চিন যোগ হ'ব, ফুল যোগ এ, ফুলে, ফুল যোগ ইছে, ফুলিছে, এইবোৰ হৈছে আমাৰ বিভক্তিবাচক প্ৰত্যয়। এতিয়া আহিছোঁ সমাসলৈ। সমাস মানে কি হয়? পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি একেই পদ হোৱাকে সমাস বুলি কোৱা হয়। সাধাৰণতে শব্দ বা কথা চুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈকে আমি সমাস ব্যৱহাৰ কৰোঁ। সমাসৰ বৈশিষ্ট্যসমূহ কি কি? দুই বা তাতোতকৈ অধিক পদ বা পদ থকা বাক্য লগ লাগি এটা পদ হ'লেই তাক আমি সমাস বুলি কওঁ। সমাস হোৱা পদবোৰ কেতিয়াবা প্ৰকৃত অৰ্থ এৰি আন অৰ্থও নিৰ্দেশ কৰে। সমাসত পদবোৰ বিভক্তিৰ চিন লুপ্ত হৈ যায় আৰু সমাস হ'বলগীয়া পদবিলাকৰ বাক্যৰ অনেক পদো লোপ হৈ যায়। এতিয়া সমাসৰ বিভিন্ন প্ৰকাৰ আছে, তাৰে 6 প্ৰকাৰ আমি ধৰোঁ। সেইকেইটা হৈছে দ্বন্দ্ব সমাস, তৎপুৰুষ সমাস, কৰ্মধাৰয় সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস আৰু অব্যয়ীভাৱ সমাস। দ্বন্দ্ব সমাস কাক বুলি কোৱা হয়? যেতিয়া দুটা বা তাতোতকৈ অধিক সংজ্ঞা, শব্দ বা বিভিন্ন অৰ্থ বুজোৱা পদৰ মাজত সংযোজক অব্যয়টো লোপ পাই হোৱা সমাসকে আমি দ্বন্দ্ব সমাস বুলি কওঁ। দ্বন্দ্ব মানেই হৈছে যোৰা। এই সমাসত সমস্যামান সংজ্ঞা শব্দবোৰ সংযোজক অব্যয় আৰু দ্বাৰা লগ লাগি থাকে। যেনে আমি ভাই আৰু ককাই কওঁ, কিন্তু ভাই আৰু ককাই আমি নকৈ আমি ডাইৰেক্ট কি বুলি ক'ব পাৰোঁ? ভাই ককাই বুলি ক'ব পাৰোঁ। ইয়াৰ পাছত আহিছোঁ তৎপুৰুষ সমাসলৈ। যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তি লোপ হৈ সমাস হয়, তাকেই
তৎপুৰুষ সমাস বোলে। যেনে চোৰক ধৰা, চোৰ ধৰা, কিন্তু ইয়াৰ কটো দুটা যেতিয়া লগ লাগিছে, প্ৰথম কি আহিছিলে? কটো আহিছিলে, সেই কটো নাইকিয়া হৈ গ'ল। গোৱাক কটা, গোৱা কটা, সেই কটো গোৱাকৰ প্ৰথম যিটো লগ লাগিছিলে সেয়া লোপ হৈ গ'ল। ইয়াৰ পাছত আহিছোঁ কৰ্মধাৰাই সমাস। যি সমাসত ব্যস্ত পদবোৰে বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগোৱা হয় তাকে কৰ্মধাৰাই সমাস বোলে। এই সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। যেনে পিতল বৰণৰ যি চকু, পিতল চকু। শুক্ল যি পক্ষ, শুক্ল পক্ষ। পুণ্য যি ভূমি, পুণ্য ভূমি ইত্যাদি। ইয়াৰ পিছত আহিছোঁ দিগু সমাসলৈ। দুই বা তাতোতকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয় তাকে দিগু সমাস বোলে। যেনে সাত বিহুৰ সমাহাৰ, সাত বিহু। নৱৰত্নৰ সমাহাৰ, নৱৰত্ন। ত্ৰিভুৱনৰ সমাহাৰ, ত্ৰিভুৱন ইত্যাদি। এতিয়া আহিছোঁ বহুব্ৰীহি সমাসলৈ। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায়, আন কোনো বিশেষ অৰ্থহে বুজায়, তাকে আমি বহুব্ৰীহি সমাস বুলি কওঁ। যেনে পদ্ম আছে নাভিত যাৰ, তাক কওঁ আমি পদ্মনাভ। সৎ হৈছে ভাগ্য যাৰ, তেওঁ হতভাগ্য। বাঘে খাইছে যাক, বাঘে খোৱা ইত্যাদি। একেবাৰে শেষৰটো সমাসলৈ আহিছোঁ অব্যয়ীভাৱ সমাস। সামীপ্য অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্য আদি প্ৰকাশক অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকে আমি অব্যয়ীভাৱ সমাস বুলি কওঁ। যেনে বনৰ সপনি, উপবন। সুখৰ অভাৱ, অসুখ। জীৱন পৰ্যন্ত, আজীৱন ইত্যাদি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।